মৌচুমী ফলৰ বাকলিত পোৱা যায় দুৰাৰোগ্য কৰ্কট ৰোগ প্ৰতিৰোধত সহায় কৰিব পৰা বিশেষ যাদুকৰী পদাৰ্থ। আপুনি হয়তো জানে যে নাছিকৰ পৰা অহা এই মৌচুমী ফল মিঠা, কিন্তু হয়তো আপুনি নাজানে যে উত্তৰ পূৰ্বাঞ্চলত হোৱা এই মৌচুমী ফল মিঠাৰ লগতে বিশেষ সোৱাদপূৰ্ণ। সেই কথা জনাই দিবৰ বাবে কোনো যদি খামিদাত অসমীয়াই উত্তৰ পূৰ্বাঞ্চলত হোৱা মৌচুমী ফলৰ ব্যৱসায়িক দিশৰ কথা যদি চিন্তা কৰে, তেতিয়াহ'লে কথাটো বাৰু কেনে হয়? বৰ্তমান মোৰ হাতত এয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলত হোৱা মৌচুমী টেঙা, আৰু এয়া হ'ল নাছিকৰ পৰা অসমলৈ অহা মৌচুমী টেঙা। অসম তথা উত্তৰ পূৰ্বাঞ্চলত উৎপাদিত হোৱা মৌচুমী টেঙাৰ আকাৰেই চাব, নে ইয়াৰ ভিতৰত থকা ৰসৰ পৰিমাণেই চাব, নে সোৱাদেই চাব? সঁচাকৈয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলত হোৱা মৌচুমী টেঙাৰ কথাই সুকীয়া। দৰাচলতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ু আন ঠাইৰ সৈতে নিমিলে, গতিকে তেনে জলবায়ুত উৎপাদিত মৌচুমী টেঙাও আন ঠাইৰ সৈতে কেতিয়াও নিমিলে। যি কি নহওক, মৌচুমী হ'ল এক যাদুকৰী ফল। মৌচুমী টেঙাৰ ৰসে আমাৰ শৰীৰত এক যাদুৰ দৰে কাম কৰে। কেৱল ৰসেই নে, ইয়াৰ বাকলিৰ গুণাগুণ জানিলেও আপুনি আচৰিত হ'ব। গতিকে সেই কথাখিনিকে আপোনালোকক জনাওঁ বুলি আজিৰ বিজ্ঞাজ্যোতি ভিডিঅ'। চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ, ৱাটছ দ্য ভিডিঅ' টিল এই। মৌচুমী ফলক ইংৰাজীত কোৱা হয় মৌচুম্বী বা চুইট লাইম, আৰু ইয়াৰ চাইণ্টিফিক নেম হ'ল চিট্ৰাছ লিমাটা। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দৰে পৃথিৱীৰ বিভিন্ন ঠাইত মৌচুমী ফল হয়, কিন্তু অসম আৰু উত্তৰ পূৰ্বাঞ্চলত হোৱা মৌচুমী ফলৰ সোৱাদেই সুকীয়া। আমাৰ মাজত এটা চৰ্চা আছে যে নাছিকৰ পৰা অহা মৌচুমী ফল যথেষ্ট মিঠা হয়, আৰু আমাৰ ইয়াত হোৱা মৌচুমী ফল মিঠা নহয়। কিন্তু কথাটো আচলতে তেনেকুৱা নহয়। আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত হোৱা মৌচুমী ফল মিঠাৰ লগতে অনন্য সোৱাদপূৰ্ণ। যি কি নহওক, বিজ্ঞানসন্মত বিভিন্ন গৱেষণাৰ পৰা জনা গৈছে যে এই মৌচুমী আমাৰ স্বাস্থ্যৰ বাবে এক যাদুকৰী ফল। নিয়মীয়াকৈ মৌচুমীৰ ৰস খালে আমাৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি হোৱাৰ লগতে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাও যথেষ্ট শক্তিশালী হয়। কাৰণ এই মৌচুমী ফলত পোৱা যায় প্ৰচুৰ পৰিমাণে ভিটামিন চি, ফলিক এচিড, চাইট্ৰিক এচিড, এছকৰ্বিক এচিড, এণ্টিঅক্সিডেণ্টছ, পলিফিনলছ, মিনাৰেলছ ইত্যাদি। গতিকে এই ফলে আমাৰ দেহৰ তেজ চলাচল বৃদ্ধি কৰাত সহায় কৰে, আমাৰ ব্লাড চুগাৰ হ্ৰাস কৰাত সহায় কৰে, কলেষ্ট্ৰল হ্ৰাস কৰাত সহায় কৰে, হৃদযন্ত্ৰজনিত ৰোগৰ ক্ষেত্ৰত ই যথেষ্ট উপকাৰী বুলি জনা যায়। প্ৰচুৰ পৰিমাণে ভিটামিন চি আছে বাবে স্কাৰ্ভি ৰোগৰ কাৰণে ই উপকাৰী বুলি জনা যায়। ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে, হজম শক্তি বৃদ্ধি কৰে। তাৰোপৰি আমাৰ মূত্ৰাশয়ৰ কিছুমান ৰোগৰ ক্ষেত্ৰতো এই মৌচুমী ফলৰ ৰস উপকাৰী বুলি জনা যায়। এই ফলত এণ্টি ইনফ্লেমেটৰী, এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰেল, নিউৰোপ্ৰটেক্টিভ ইত্যাদি গুণ সোমাই আছে বুলি জনা যায়। তাৰ উপৰিও ইয়াত এণ্টি কেঞ্চাৰ প্ৰপাৰ্টিও সোমাই আছে বুলি ইতিমধ্যে জনা গৈছে। কেৱল এই ফলটোৱেই নহয়, ইয়াৰ বাকলিৰো আছে আচৰিত গুণাগুণ। গৱেষণাৰ পৰা জনা গৈছে যে এই বাকলিৰ পৰা প্ৰস্তুত কৰিব পৰা যায় এছেঞ্চিয়েল অইল, অৰ্থাৎ অতি প্ৰয়োজনীয় এক তেলজাতীয় পদাৰ্থ। আৰু সেই এছেঞ্চিয়েল অইল ঔষধ প্ৰস্তুতকৰণ, খাদ্য প্ৰস্তুতকৰণ, তাৰোপৰি কছমেটিক ইণ্ডাষ্ট্ৰীত যথেষ্ট চাহিদা বেছি। আনহাতে বাকলিৰ পৰা আহৰণ কৰিব পৰা বায়'ফ্লেভেনয়েডছ নামৰ ৰাসায়নিক পদাৰ্থবিধত কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা গুণ সোমাই আছে বুলি ইতিমধ্যে গৱেষণাৰ পৰা জনা গৈছে। আপুনি আচৰিত হ'ব, ভাৰতীয় এক বিশেষ গৱেষণাৰ পৰা জনা গৈছে যে মৌচুমী বাকলিৰ পৰা আহৰণ কৰিব পৰা উপাদানবিলাকে পানীত থকা হেক্সাভেলেণ্ট ক্ৰমিয়াম নামৰ বিষাক্ত ধাতৱীয় পদাৰ্থবিধ দূৰ কৰিব পাৰে। যিবিলাক বিষাক্ত ধাতৱীয় পদাৰ্থ পানীৰ জৰিয়তে আমাৰ দেহৰ ভিতৰলৈ গৈ বিভিন্ন ধৰণৰ দুৰাৰোগ্য কৰ্কট ৰোগৰ সৃষ্টি কৰে। তাৰোপৰিও এই বাকলিত পোৱা যায় পেক্টিন নামৰ এভেট চলিবল ফাইবাৰ, আৰু সেই পেক্টিন আচলতে আমাৰ কলেষ্ট্ৰল আৰু ব্লাড চুগাৰ হ্ৰাস কৰাত যথেষ্ট সহায়ক হয় বুলি জনা যায়। গতিকে ঔষধ প্ৰস্তুতকৰণত সেই পেক্টিন বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়। তাৰোপৰিও এই বাকলিত পোৱা লিমনেনি নামৰ ৰাসায়নিক পদাৰ্থবিধ হ'ল পলিফিনলছ বা ফ্লেভেনয়েড এজেণ্টছ। ই এক ৰংবিহীন ৰাসায়নিক পদাৰ্থ। এই লিমনেনি নামৰ ৰংবিহীন ৰাসায়নিক পদাৰ্থবিধৰো চাহিদা বেছি, কাৰণ ইতিমধ্যে জনা গৈছে যে লিমনেনি হ'ল ওৱান কাইণ্ড অফ এ এণ্টি কেঞ্চাৰ এজেণ্ট। গতিকে হাতে পাছে মিলি ক'ব পাৰি যে মৌচুমী ফল আমাৰ স্বাস্থ্যৰ বাবে এক যাদুকৰী ফল। ই যথেষ্ট স্বাস্থ্যকৰ, গতিকে ইয়াৰ চাহিদাও বেছি। কিন্তু কথা হ'ল যে নাছিকৰ লোকসকলে জানে যে নাছিকৰ মৌচুমী ফল মিঠা, কিন্তু হয়তো তেওঁলোকে নাজানে যে উত্তৰ পূৰ্বাঞ্চলত হোৱা মৌচুমী ফল মিঠাৰ লগতে অনন্য সোৱাদপূৰ্ণ। সেই কথাটো জনাই দিয়াৰ কিন্তু দায়িত্ব আমাৰ। গতিকে সেই কথা জনাই দিবৰ বাবে কোনো যদি খামিদাত অসমীয়াই উত্তৰ পূৰ্বাঞ্চলত হোৱা মৌচুমী ফলৰ ব্যৱসায়িক দিশৰ কথা যদি চিন্তা কৰে, তেতিয়াহ'লে কথাটো বাৰু কেনে হয়? উইথ দিছ, see you next.